हेलो फ्रेंड्स नमस्कार सकलोके आपनलोक सकलोके पुनः এটা মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিচ কনষ্টেবল এবিউবিৰ ফাইনাল ৰিজাল্টৰ বিষয়ে তো আপোনালোকৰ বহুতেই ফাইনাল ৰিজাল্ট কেতিয়া দিব আপডেট কেতিয়া আহিব আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিলে আৰু মোক বহুতেই মেছেজ কৰিছে গতিকে আপোনালোকৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅৰ দ্বাৰা লাভ কৰিব পাৰিব গতিকে ভিডিঅটো শেষলৈকে চাব আৰু যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব ইয়াৰ লগতে আপোনালোকৰ এবিউবি ৰিজাল্টৰ লগতে আপোনালোকে গম পাইছে যেহেতু এপিআৰও আছে আপোনালোকৰ ফৰ্থ গ্ৰেডো আছে আপোনালোকৰ যি অসম পুলিচৰ প্ৰত্যেকটো বিভাগৰ যেটো ৰিজাল্ট আহিব লগা কথা আছে আৰু কমান্ডৰ আহিব এসআইও আহিব হয়নে গতিকে গোটেইখিনিৰ আপোনালোকৰ ৰিজাল্ট একেলগে দিব আৰু সেম মুহূৰ্তে আপোনালোকক ফেসবুক লাইভ যোগে কৈছিলে যে এডিআৰইৰ কমপ্লিট প্ৰসেস হোৱাৰ পিছতে আপোনালোকৰ একেলগে গোটেইখিনি ৰিজাল্ট দিয়া হ'ব বুলি গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আৰু বহুতেই আপোনালোকৰ এবিউবি ৰিজাল্টৰ আপডেট বিচাৰি আছিল গতিকে কালি আপোনালোকৰ লাইভ ভিডিঅত মোৰ লাইভ ভিডিঅত আপোনালোকৰ মাজৰে কিছুমানে কৈছিলে যে এপইন্টমেন্টৰ 10 দিন 15 দিনৰ আগত আপোনালোকৰ ৰিজাল্টটো দিব বুলি হেতু খসা হ'ব পাৰে কিয়নো এপইন্টমেন্ট দিয়াৰ পিছত বেছিকে দিনলে নথয় হলেও তথাপিটো আপোনালোকৰ সেপ্টেম্বৰ মাহত আপোনালোকৰ খুব বেছি ৰিজাল্টটো অহা সম্ভাৱনাটো বেছি আছে আৰু আপোনালোকৰ বহুতেই কাটঅপৰ ভিডিঅ বিচাৰি আছিল গতিকে মই কাটঅপৰ ওপৰত ভিডিঅ বহুতো বনাইছো তাতে আপোনালোকৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে ভিডিঅ দিয়া আছে আপোনালোকে গৈ কিনি মোৰ প্ৰফাইলত চাই ল'ব আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে মই কভাৰ কৰিছো কাটঅপৰ ভিডিঅ আপোনালোকে তাতে চাই ল'ব বাকি মই যিমান কেইখন ডিস্ট্ৰিক্টৰ কাটঅপৰ ভিডিঅ বনাইছো একজেক্টলি মোৰ কাটঅপ লিষ্টৰ মতেই যাব বুলি নাই কোৱা তথাপিতো আপোনালোকৰ ইমান মানৰ ভিডিঅতে দেখা যাব গতিকে বহুতো ইয়াৰ আগতো মই কাটঅপৰ ভিডিঅ বনাইছো অৰ্থাৎ মানে তোমাৰ কাটঅপৰ লগত মিলিছে বুলি কৈছে তো বহুতেই সাপোৰ্ট কৰিছে গতিকে এনেদৰে সাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলো আৰু আপোনালোকক কৈছে ৰিজাল্টটো হ'ল আপোনালোকৰ সেম মোডে কৈছে বুলি কৈছে বাট মই লাইভ ইভেন্ট মই লগ পোৱা নাই বাৰু হেতু ভিডিঅ মই দেখাও নাই বাৰু আৰু গমো পোৱা নাই একচুয়ালি 15-10 দিন মানৰ আগত অৰ্থাৎ এপইন্টমেন্ট যেতিয়া দিব তাৰ মানে 15-10 দিন মানৰ আগত আপোনালোকৰ ৰিজাল্টটো দিব বুলি কৈছে হেতু খসা হ'ব পাৰে তথাপিতো আপোনালোকৰ সেপ্টেম্বৰ মাহত আপোনালোকৰ ৰিজাল্ট অহাটো বহুত সম্ভাৱনা আছে গতিকে নতুন আপডেট বুলি হেতুৱে কলো বাকি আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ গতিকে যদি তেনেকৈ দিয়ে সেপ্টেম্বৰ মাহতে দিব সাগে কিন্তু যদি আকৌ 15 দিন 5 দিনৰ আগত দিম বুলি কৈছে যদি আপোনালোকৰ মানে তেতিয়া অক্টোবৰতে দিব গতিকে হেয়া আছিল নতুন আপডেট গতিকে আপোনালোকৰ বহুতেই খুধি আছিল কাৰণে ভিডিঅটো বনাইছো আৰু কাটঅপৰ বিষয় যি সকলে বিচাৰি আছিল তো আপোনালোকৰ কাৰণে যদিও নতুনকৈ আকৌ কাটঅপৰ ভিডিঅ লাগে কমেন্ট কৰি জনাব মই কাটঅপৰ ভিডিঅ বহুতো ভিডিঅ বনাইছো বহুত কেইটা ভিডিঅ বনাইছো গতিকে সেই কাৰণে মই ভিডিঅ নবনাও বুলি কৈছো আৰু লাইভতো যেহেতু মই কাটঅপৰ ওপৰত আলোচনা কৰি আছো আপোনালোকৰ লগত গতিকে যি সকলে যদিহে আপোনালোকৰ ভিডিঅ লাগে কমেন্ট কৰিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো কমেন্ট কৰিব বাকি আপোনালোকৰ ভাল খবৰ বুলি হেতুৱে কলো সেম মোডে কৈছে বুলি বহুতেই আপোনালোকৰ মাজৰে কৈছে অৰ্থাৎ মানে 10 দিন 15 দিনৰ আগত আমাৰ ৰিজাল্টটো দিব বুলি কৈছে অৰ্থাৎ আমাৰ এপইন্টমেন্ট দিয়াৰ 10 দিন 15 দিনৰ আগত আমাৰ ৰিজাল্টটো মুকলি কৰা হ'ব বুলি কৈছে আৰু আপোনালোকৰ এডিআৰই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড হয়নে ইয়াৰ লগতে আপোনালোকৰ আসাম পুলিচৰ ফৰ্থ গ্ৰেড হয়নে কনষ্টেবল ড্ৰাইভাৰ এপিআৰও এবিইউবি কমান্ডো এসআই সকলোবোৰৰ বিভাগৰে আমাৰ এপইন্টমেন্ট লেটাৰ একেলগে দিব অৰ্থাৎ যেহেতু 10 অক্টোবৰ দিনা আমাৰ দিয়া কথা আছে বা উল্লেখ কৰিছে আমাৰ সিএম মহোদয়ে গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আৰু সকলোৰে কষ্টৰ সাৰ্থকতা এবাৰ লাভ হ'ব বুলি কামনা কৰিছো গতিকে সকলোকে গুড লাক জনাইছো ইমান চিন্তিত নহব আপোনালোকৰ যাতে সকলোৰে সপোন পূৰণ হওক তাই কামনা কৰিছো আৰু আপোনালোকৰ মা দেউতাৰ সপোনবোৰ পূৰণ হওক বুলি কামনা কৰিছো গতিকে ৰিজাল্টৰ আপডেট এইটো দিটো যে আপোনালোকৰ সেম মুহূৰ্তে টেষ্ট আপডেট দিছে যে আমাৰ 10-15 দিনৰ আগত এপইন্টমেন্ট দিয়াৰ 10-15 দিনৰ আগত ৰিজাল্ট দিব বুলি কৈছে গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ ইমান চিন্তিত নহব তো সকলোকে পুনৰবাৰ লগ পোৱাৰ আশা ৰাখিলে ধন্যবাদ জয় আই অসম।